Patanjali Yoga Sutra, chapter 2, verse 9. Swara savahi vidusapi tatha rudho avinivesha. এতিয়া 5 নম্বৰ আমি ক্লেশাটো পালো ইয়াতে কৈছে অভিনিবেশা অভিনিবেশাৰ সংস্কৃত এটা ৱৰ্ড তাৰ মিনিং হৈছে ফিয়াৰ অফ ডেথ ইয়াক কৈছে মহৰ্ষি পতঞ্জলিয়ে স্বৰ সবাহি স্বৰসা স্বৰ মানে সেলফ ৰসা মানে সেলফ স্বৰ সবাহি নিজৰ যোনটো সেলফ মোমেন্টাম আমি নিজৰ বুজি পোৱাৰ কথাটো কৈছে স্বৰ সবাহি আমাৰ সেলফ মোমেন্টাম ওন vidusa api vidusa means even bidyavan lokjonu mane wise person or kotha koise mur logote wise person jonu vidusa api even means he manu jonu tatha ekelege same feel kore ki feel kore rudho abhinivesha rudho means he bostutu monot firmly established হৈ গৈছে মনত হেতু ভাব আহে কোনটো ভাব অভিনিবেশা মানে হল ফিয়াৰ অফ ডেথ গতিকে এইটো আমাৰ কমন হয় সৰুতকে সৰু জীৱটো বা ডাঙৰতকে ডাঙৰ জীৱটোৱেও মৃত্যুৰ ভয়টো আমাৰ মনত আছে কাৰণ এটো এনেকুৱা ধৰণৰ কথা যে আগৰ জন্মত হয়তো যদি মই স্পিৰিচুৱেলি ক'বলৈ যাওঁ আমি সেই মৃত্যুৰ ভয়টো সবৰে আছে জন্ম পোৱা বেবি এটা আৰু ইনফেন্ট এটা যদি ডাঙৰকে শব্দ এটা শুনে বা কিবা এনেকুৱা ধৰণৰ এটা শকিং বস্তু ফিল কৰে তেতিয়া শক খাই উঠে যোনটো মৰাৰ ভয় তো সৰুতকে সৰু পৰুৱাটো মানুহৰো আৰু বা লগতে জ্ঞানী পাৰ্সনজনৰো মৃত্যুৰ ভয়টো থাকে এই ভয়টো মৃত্যুৰ ভয় হ'ব পাৰে বা বেলেগ ধৰণৰ ভয় হ'ব পাৰে কিন্তু এই ভয়টোৰ কাৰণে আমি লাইফত আগুৱাই নাযাম নেকি এই ভয়টো যোনটো মনত আছে তাৰ কাৰণে মই মৃত্যুৰ ভয়ৰ কাৰণে মই গাড়ীখন চলাবলৈ নিশিকিমেই নেকি এনেকুৱা এটা এক্সাম্পল আমাক মহৰ্ষি পতঞ্জলিয়ে বুজাইছে যে মৰিম বুলিয়ে মই সেই কামটো নকৰিমেই নেকি মৃত্যুটোতো ধ্ৰুৱ হয়তো ইটছ এন ইউনিভাৰ্চেল ট্ৰুথ গতিকে আমি সেই বস্তুটো ফেচ কৰিবই লাগিব আৰু এটা আমি এক্সাম্পল ল'ব পাৰোঁ যে অফিচত বা বছৰ আণ্ডাৰত আমি যেতিয়া কাম কৰোঁ কিবা এটা বস্তু ভুল হ'ল বুলিয়ে মই কি মনৰ ভিতৰতে সেই ভয়টো বা সাফাৰিংছখিনি মই সদায় ফেচ কৰি থাকিম নেকি মোৰ এনেকুৱা অধিকাৰ নাই নেকি কথাটো ক'বলৈ গতিকে এনেকুৱা ধৰণৰ ভয় কিছুমান সাউণ্ড এটা সোসাইটিত কিবা এটা হ'লে বা ক'বাত মাত মাতিব লগা হ'লে ভুলটো চকুৰে চাই নাথাকি শুদ্ধ কামত বা পাৰ্টিচিপেট কৰিবলৈ আমি কাৰোবাৰ এটা মনত যোনটো ভাব আহে সেই ভাবটো আমি কেনেকৈ আমি নিজক বেলেন্স কৰি পেলাই আমি লাইফত আগুৱাই যাব পাৰোঁ গতিকে মৃত্যুৰ ভয়ে হওক কিবা ভয় যদি সেই বস্তুটো লিগেল নহয় বা উচিত নহয় আমাক যদি বাধা দিব পাৰে লাইফত সেই ভয়টোৱে যদি মোক খুলি খাইছে যদি মই সেইটো বস্তু বেয়া হয় বা কাৰোবাৰ লগত শ্বেয়াৰ কৰিব পৰা নাই গতিকে সেইটো বস্তুটো এটা ভয় হ'ব পাৰে আৰু সেই ভয়টো কেনেকৈ আমি নিজক কণ্ট্ৰল কৰিম সেই ভয়টো মৃত্যুৰ ভয়টো ইউনিভাৰ্চেল ট্ৰুথ হয় আমি সেইটো ক্ৰছ অভাৰ কৰিবই লাগিব গতিকে এইটো এটা যে মৃত্যুৰ ভয়ো বা এনি কাইণ্ড অফ ফিয়াৰো আমাৰ মনত এটা ক্লেশৰ সৃষ্টি কৰিব পাৰে গতিকে পঞ্চক্লেশা অবিদ্যা अस्मिता ৰাগা দ্বেষা এণ্ড অভিনিবেশা এই ক্লেশা পাঁচটাৰ কথা মহৰ্ষি পতঞ্জলিয়ে কৈছে